Hello guys, welcome back to my YouTube channel. পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো অলপ বিশেষে যেহেতু বহুত দিনৰ মূৰত মই এটা ভিডিঅ' বনাব লৈছো। আজিকালি প্ৰায়ে ভিডিঅ' নবনোৱাই হলো, বনাবলৈ সময় পোৱা নাই। আজি ভিডিঅ'টো কি হয় চাব, সকলোৱে লাষ্টলৈকে চাই থাকিব। আৰু এতিয়া ওলোৱা নাই মানে এ দেখিছে চাদৰ মেখেলা পিন্ধিছো। ক'ত যাম আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, তেতিয়াহে গম চাই থাকিব, স্কিপ নকৰিব। আমি ওলাই ৰেডি আহি আছো। আমি ক'ত গৈ আছে এতিয়া খালি নকওঁ। এজনী আমাৰ বা, এজনী ভণ্টি দৌৰি দৌৰি আহি আছে। এতিয়া আমি তিনিআলি পাই গ'লোহি, গাড়ীলৈ ৰখি আছো। ৰাস্তা আমি গাড়ী ৰখি এতিয়া আমি নামঘৰ পাই গ'লোহি। এইকেইজনী হাইতে দি দিয়ক, বাই বাই। আমি আহিছিলোঁ মানে আজি নামঘৰতে, নামঘৰ নহয় মানে থান, নামঘৰ থানলৈ আহিছিলোঁ। বা মই ভণ্টি আজি ভাদ মাহৰ শেষৰ দিন, সেইটো কাৰণে ভাবিলোঁ নামঘৰলৈ আহি চাকি এগছ জ্বলাই থৈ যাওঁ। যিহেতু মই শেষত ক'ম বাৰু কিয় ইমান আজি শেষত আহিছোঁ নামঘৰলৈ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। দূৰৰ পৰা মানুহ আহে। আমি ভাবিলোঁ মই আগত আহিছোঁ, এবাৰ আহিছোঁ, এবাৰ সতি 2 নম্বৰ বাৰ আমি চাকি জ্বলাব আহিছোঁ। দেওপানী নামঘৰৰ দৰে একে দেওথান বুলি কয়। আৰু এবাৰ আহিছোঁ বুলি কৈছিলোঁ যেন আপোনালোকক। এতিয়া ইয়াত মানে ৰঙা ফিটা বান্ধে, ৰঙা ফিটা মনোকামনা পূৰ্ণ হয়, সেইটো সত্য। মোৰো তেনেদৰে মই ফিটা বান্ধিছিলোঁ। আজি খুলি দিব লাগিব, কাৰণ মোৰ যিটো মনোকামনা কৰিছিলোঁ সেইটো পূৰ্ণ হ'ল। যিহেতু আৰু এডাল ফিটা আজি বান্ধি থৈ যাম, সেইটো কাৰণে ফিটাডাল কিনিবলৈ আহিছোঁ। আমি তিনিডাল ৰঙা ফিটা কিনি আনিলোঁ। মই ফাৰ্ষ্ট মোৰডাল আগৰডাল খুলি ল'ব লাগিব, মানে আগৰডাল যদি চিন নাথাকে তাত বহুতো ফিটা বন্ধা থাকে, তাৰ পৰা এডাল কাটি দিলে মানে খুলি দিলে গাঁঠিটো হৈ যায়। এতিয়া মই এডাল আনিছোঁ, ফাৰ্ষ্ট খুলি ল'ম, তাৰপিছত বান্ধিম। আমি সৰ্বে ক্ষতিয়ক প্ৰাচে সজিলন্ত
ক্ষতীয় ব্ৰাহ্মণ দুইটো প্ৰৱেশিলা হৰি দুয়ো দ্বাৰা দুইকো ৰক্ষা কৰা লীলা কৰি দৰ্শনে মূৰ সেইবোৰ বহুতো ৰঙা ফিটা বনাই এইবোৰ চব ৰঙা ফিটাই তোমাক বন্তি জ্বলাইছিলো সকলোতে ৰঙা ফিটাই বন্ধা আছে এইফালেও চাকি জ্বলাই আমি চবে ফটো চটো মাৰি আকৌ নামঘৰলৈ আহিছোঁ প্ৰসাদ ল'ম আৰু যাম তাকে এয়া দেখিছে নামঘৰ পৰিৱেশটো তিতাবৰত মানে তিতাবৰ নাপায়গৈ আৰু ৰঙাজান বুলি কয় হয় হয়তো তিতাবৰ পাখিখিনিয়ে চিনি পায় আৰু যোৰহাটৰ বহুতো মানুহে চিনি পায় চবে চিনি নাপায় আহিব সকলো ইয়াত মনোকামনা পূৰ কৰিবলৈ আহিব চাবলৈ আহিব অথনি ইমান মানুহ নাছিলে এতিয়া ধেৰ মানুহ হৈছে চেণ্ডেলযোৰ খোলকাই থৈ যাব লাগিব ক'লে আমাৰ দেওবাৰে কৈছিলে তেওঁ সমিতি তৰফৰ পৰা এটা কথা আপোনালোকক জনোৱা হ'ল যে আমাৰ এই পবিত্ৰ ভাদ মাহটো প্ৰত্যেক দিনাই আমাৰ চলিলে 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে চলিলে অহা বছৰ শাওণ মাহলৈকে এতিয়া আমি প্ৰসাদ চসাদ লৈ হৈ গ'ল এতিয়া ঘৰ যাম আৰু এটা বাজিলে আৰু আজি কেনেকুৱা লাগিলে কৈ দে ভালেই লাগিলে আহিব আপোনালোকেও গম পাব আহিলে দেখিব কেনেকুৱা ভালেই লাগিলে মোৰ আমি ঘৰলৈ আহি আছোঁ ৰাস্তা পাই গ'লোহি যিহেতু আজি গাড়ী নচলে বেছি দূৰ নহয় খুব বেছি 1 কিলোমিটাৰ আমি খোজকাঢ়ি গৈ আছোঁ এয়া বৰষুণো দিছে চিম চিমকৈ একদম আমি গোটেইকেইজনী মজা লাগিলে আজি হয় নাই কেনেকুৱা লাগিলে জাকাচ বঢ়িয়া তুমি কোৱা জাকাচ আৰু মই আপোনালোকক কৈছিলোঁ যেন মই আজিকালি ঘৰত নাথাকোঁ আজিকালি মই থাকোঁ হোষ্টেলত মানে কিয় থাকিম কি মানে কেলৈ আছোঁ সেইটো মই পিছত ক'ম বেলেগ এটা ভিডিঅ'ত মই ভালদৰে বনাই আজি ভিডিঅ'টো ইমান আছিলে চাই কেনেকুৱা পালে ক'ব আৰু ভিডিঅ'টো চাই লাইকটো কৰিবলৈ নাপাহৰিব লগতে কমেণ্টটো কৰিব আৰু সকলোৱে আগৰ দৰে মৰম দিব আৰু যোনে নতুনকৈ মোৰ চেনেলটোত আহে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই গাইজ